1 এপ্ৰিলৰ পিছত বন্ধ হৈ যাব 16খনকৈ গাড়ী, য'ত আছে হোণ্ডা, মাহিন্দ্ৰা, হুণ্ডাই, স্কোডা, মাৰুতি চুজুকি, ভল্কছৱেগন আদি নিচিনা ডাঙৰ ডাঙৰ কোম্পানীৰ গাড়ী। গতিকে দোস্ত ইনফৰমেশ্যনটো সম্পূৰ্ণ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। দোস্ত ৱেলকাম টু মাই চেনেল অসম ইনফোবিজ। দোস্ত যদি আপুনি গাড়ী লোৱা প্লেন কৰি আছে তেতিয়া এই নিউজটো আপোনাৰ কাৰণে বহুত দৰকাৰী নিউজ, কাৰণ অহা 1 এপ্ৰিল 2023 পিছত ভাৰতীয় কাৰ বজাৰত 16খনকৈ গাড়ী বন্ধ হৈ যাব, য'ত সকলোতকৈ বেছি হোণ্ডাৰ 5খন, মাহিন্দ্ৰাৰ 3খন, হুণ্ডাই আৰু স্কোডাৰ 2খন, তাৰপিছত ৰেনল্ট, নিছান, মাৰুতি চুজুকি, টয়োটা আৰু টাটাৰ এখন গাড়ী সন্নিৱিষ্ট আছে। বন্ধ হ'ব লগা বেছিভাগ গাড়ীয়ে ডিজেল গাড়ী। যদি আপুনি এই কোম্পানীকেইটাৰ গাড়ী ল'ম বুলি মন বনাইছে তেতিয়া আপোনাৰ কাৰণে সমস্যা হ'ব পাৰে। আচলতে ভাৰতীয় অটো ইণ্ডাষ্ট্ৰীত 1 এপ্ৰিল 2023 পৰা ৰিয়েল ড্ৰাইভিং এমিশ্যনৰ BS6 ফেজ 2ৰ নতুন নিয়ম প্ৰযোজ্য হ'ব, আৰু এই নিয়মবোৰ কাৰ্যকৰী হোৱাৰ লগে লগে গাড়ী বনোৱা কোম্পানীসমূহে হয়তো নিজৰ গাড়ীৰ ইঞ্জিনক আপডেট কৰিব লাগিব, নহয়তো তাক বনোৱা বন্ধ কৰিব লাগিব। চৰকাৰক কঠোৰ নিৰ্দেশক আওকাণ নকৰি হুণ্ডাই মটৰ ইণ্ডিয়াই আগতেই ইয়াৰ i20 ডিজেল মডেলটো বন্ধ কৰি দিছে। তাৰ লগে লগে টয়োটা আৰু ভল্কছৱেগনেও নিজৰ ডিজেল গাড়ী বনোৱা বন্ধ কৰাৰ ঘোষণা কৰি দিছে। কোনবোৰ গাড়ী বন্ধ হ'ব জানো আহকচোন। হোণ্ডা চিটি 4th জেনেৰেশ্যন, হোণ্ডা চিটি 5th জেনেৰেশ্যন ডিজেল, হোণ্ডা MS ডিজেল, হোণ্ডা জেজ, হোণ্ডা WRV, মাহিন্দ্ৰা মাৰাজো, মাহিন্দ্ৰা আল্টুৰাছ, মাহিন্দ্ৰা KV100, হুণ্ডাই ভাৰ্না ডিজেল, স্কোডা অক্টিভা, স্কোডা ছুপাৰ, টাটা এল্ট্ৰছ ডিজেল, ৰেনল্ট কুইড 800, নিছান কিক্স, মাৰুতি অল্টো 800, টয়োটা ইনোভা ক্ৰিষ্টেলৰ নিচিনা ডাঙৰ গাড়ীবিলাক বন্ধ হৈ যাব। আচলতে BS6 ফেজ 2 নিয়মসমূহ 1 এপ্ৰিল 2023 পৰা প্ৰযোজ্য হ'ব, আৰু এই নিয়ম মতে গাড়ীবোৰক এনেকুৱাকৈ বনাব লাগিব যে কম তেল খৰচ কৰিব, কম প্ৰদূষণ কৰিব, গাড়ীখনে কিমান মাত্ৰাত বিষাক্ত গেছ বাহিৰ কৰি আছে এই সকলোবোৰ নিৰীক্ষণ প্ৰতিটো সময়তে উপলব্ধ হ'ব লাগিব। গতিকে ডিজেল গাড়ীবোৰে এই নিয়মটো কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰে, কাৰণ ডিজেল গাড়ীয়ে সকলোতকৈ বেছি প্ৰদূষণ বিয়পায়, যাৰ কাৰণে এই কোম্পানীসমূহে ডিজেল গাড়ীবোৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ প্ৰভাৱ মানুহৰ পকেটৰ ওপৰত কেনেকৈ পৰিব জানো আহকচোন। ইয়াকো নতুন নিয়ম মতে গাড়ী বনাবলৈ কোম্পানীসমূহে দাম বঢ়াই আছে, কাৰণ বৰ্তমান চলি থকা মডেলসমূহৰ ইঞ্জিনবোৰ আপডেট কৰিব লগাত পৰিছে। ইয়াৰ আগতে 2020ত যেতিয়া BS6ৰ টেকন'লজি সম্পন্ন গাড়ী বজাৰত আহিছিল তেতিয়া সকলো গাড়ীৰ দাম 50,000 পৰা 90,000 আৰু বাইকৰ দাম 3,000 পৰা 10,000ৰ ভিতৰলৈ বাঢ়ি গৈছিল। গতিকে এইবাৰো আকৌ সকলো গাড়ীৰ দাম বাঢ়ি যাব, কাৰণ টেকন'লজিক আপগ্ৰেড কৰিবৰ কাৰণে 70,000 কোটি টকা গাড়ী বনোৱা কোম্পানীসমূহে ব্যয় কৰিছিল, আৰু ইয়াৰ বজা কাষ্টমাৰৰ ওপৰত পৰিছিল। গতিকে এইবাৰো পৰিব। এতিয়া আপুনি যদি পেট্ৰল গাড়ী ল'ব বিচাৰে তেতিয়া কোনো অসুবিধা নাই, তথাপিও কিন্তু আপুনি গাড়ীৰ দাম বৃদ্ধিৰ পিছতে কিনিব পাৰিব। ডিজেল গাড়ীৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব? গতিকে দোস্ত ক'বলৈ গ'লে ডিজেল গাড়ীৰ ওপৰত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিব, কাৰণ নতুন নিয়ম প্ৰযোজ্য হোৱাৰ লগে লগে এতিয়া মানুহে ডিজেল গাড়ী লোৱাৰ পৰা আঁতৰি আছে, আৰু লগতে গাড়ী বনোৱা কোম্পানীসমূহেও ডিজেল গাড়ী বনোৱা এখনকৈ কম কৰি দিছে। যদিও এই গাড়ীসমূহৰ বিক্ৰী বন্ধ হ'ব, কিন্তু এই বিক্ৰী হৈ যোৱা গাড়ীবোৰৰ ছাৰ্ভিচিং চলি থাকিব। গতিকে বাছ দোস্ত আজিলৈ ইমানে। আকৌ লগ পাম নতুন ইনফৰমেশ্যনৰ লগত। ধন্যবাদ।